Hello friends, welcome to my YouTube channel Priya Vlogs and Kitchen. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'খিনি মই ৰাস্তাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। মানে আজি আমি পলাশবাৰী ৰাছত গৈ আছোঁ আৰু আমি মেইন ৰাস্তাৰ পৰা ভিতৰত গৈ আছোঁ। মানে অকণমান ভিতৰত সোমাই যাব লাগে। চ' আমি ভিতৰৰ ৰাস্তাখিনিত সোমাই আছোঁ আৰু ৰাস্তাৰ চাইডে মেলাৰ কাৰণে গেটো দিছে, লাইটিং কৰা গেট। আৰু আমি ফাইনেলি মেলাখন পাইয়ে গৈছোঁ। এতিয়া আমি গাড়ীখিনি পাৰ্কিং কৰি ভিতৰত সোমাম। তেন্তে আপোনালোকে লগত থাকিব আৰু ভিডিঅ'খিনি শেষলৈকে চাই থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'খিনি চাই ভাল পাব। মই যিমানখিনি পাৰোঁ আপোনালোকক মেলাৰ ভিতৰৰ গোটেইখিনি দেখাব চেষ্টা কৰিম, তেন্তে লগত থাকিব। আমি যেতিয়া আহি আছিলোঁ ৰাস্তা বহুত খালী আছিল। আমি ভাবিছোঁ ৰাছ খতমেই হৈ গ'ল নেকি, আমি বুজি বেকাৰ আহিলোঁ, এনেকুৱা লাগি আছিল। তাৰপিছত যিমান দূৰ আহি আছোঁ লাইটিং কৰা গেট চাইহে গম পালোঁ যে ঠিকে আছে, যে ৰাস চলি আছে, নহ'লেতো আমাৰ আহাটো বেকাৰ হৈ গ'ল হয়। তো আহি আছোঁ আৰু এনেকৈ আমি বহুত আগতে আহিছোঁ, সেইকাৰণে ইমান জাম পোৱা নাছিলোঁ। আমি গাড়ীখন পাৰ্কিঙত থৈ দিলোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ মেলাৰ ভিতৰলৈ। অকণমান খোজকাঢ়িব লাগিব। বহুত দূৰৰ পৰা লাইটিং কৰা গেটবিলাক সজোৱা আছিল। এয়া আমি আহি পালোঁ মেলাৰ মেইন গেটখনলৈ। এতিয়া আমি গেটখন দি সোমাই যাম। এয়া কৃষ্ণই বাঁহী বজাই আছে, এনেকুৱা গেট বনাইছে, দেখিবলৈ ধুনীয়াও লাগিছে। আৰু এয়া চাওক, লাইটিঙৰ লগত ছাতি লগাই দিছে, দেখিবলৈ ভাল লগাৰ কাৰণে। আমি এতিয়া মেলাৰ ভিতৰত সোমাই আছোঁ। তো আমি মেলাৰ ভিতৰত সোমাই আহিলোঁ। এয়া চাওক, ৰাধা কৃষ্ণৰ মূৰ্তি এখন। আমি প্ৰথমতে ভগৱানৰ মূৰ্তিবিলাক দৰ্শন কৰিম। আপোনালোকে ভগৱানৰ মূৰ্তিবিলাক অলপ ভালকৈ চালে গম পাব যে মূৰ্তিবিলাক কিন্তু অলপ লৰি আছে। মানে সকলোবিলাক মূৰ্তিয়ে নহয়, কিছুমান মূৰ্তি কিন্তু লৰি আছে। আপোনালোকে ভালকৈ চালে হয়তো দেখিব পাব। তেন্তে মোৰ লগত আপোনালোকেও ভগৱানৰ মূৰ্তিবিলাক চাই থাকিব। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।
আমাৰ চববিলাক ভগৱানৰ মূৰ্তি চোৱা হৈ গ'ল আৰু এতিয়া সেৱা কৰি ওলাই আছোঁ। এয়া মই আৰু মিষ্টাৰে কিবা কিবি কথা পাতি আছিলোঁ। মনত পৰা নাই ঠিক কি কথা পাতি আছিলোঁ তেতিয়া, কাৰণ মই বেকগ্ৰাউণ্ডৰ চাউণ্ডখিনি মিউট কৰি দিছোঁ যে, সেইকাৰণে। আৰু ইয়াৰ লগতে এটা কৃষ্ণ মানে ৰাধা কৃষ্ণৰ মূৰ্তি। আৰু ইয়া আমি আহি আছোঁ পুতলাৰ দোকানত। এয়া চাওক, ইয়াৰ পৰা আমি এটা সৰু পুতলাও লৈ লৈছোঁ। আৰু এইবিলাক চাওক, মীনা বজাৰ লগাইছে। সন্ধিয়াৰ টাইম যিহেতু অলপমান চাহ খাব মন যায়, চ' ভাবি আছোঁ অলপমান চাহ খাই ল'ম। সেয়েহে দোকান বিচাৰি আছোঁ, ভাল এখন চাহৰ দোকান যদি পাওঁ চাহ খাই ল'ম। চ' তাকে আৰু মিষ্টাৰে কৈ আছে, ময়ে কৈ আছোঁ আপোনালোকেও যদি পাৰে মেলাখনলৈ আহিব। এতিয়া মিক্স বুট খাব বোলে মিষ্টাৰে, চ' তাকে বনাই লৈ আছে। আৰু মই এইফালে বিচাৰি বিচাৰি মানে চাই পালোঁ আৰু ষ্টিকাৰ কেইটা লৈ লৈছোঁ। লগতে গৰম গৰম জিলেপি বনাই আছে যিহেতু, ভাবিছোঁ অলপমান লৈয়ে লওঁ ঘৰৰ কাৰণে। এনেকৈ আৰু কিবা কিবি চাই আছোঁ। এতিয়া ভাবি আছোঁ যে কিবা খাম বুলি, ভালকৈ এখন দোকানো পোৱা নাই, মানে পচন্দ লগা নাই। বিচাৰি আছোঁ কিবা এখন ভাল দোকান পালে তাত কিবা খাই যাম। চ' চাই আছোঁ আৰু ইফালে সিফালে ক'ত পাওঁ। আৰু ইয়াৰ এখন পালোঁ ভেজিটেবলৰ দোকান। পিছে এইবিলাক অৰিজিনেল নহয়, কিন্তু আপোনালোকে চাই গমেই পাইছে। এইবিলাক প্লাষ্টিকৰো নহয়, মাটিৰ আছিল। মোকতো বহুত মানে পচন্দ আছিল বস্তুকেইটা। গাজৰ, বেঙেনা, বিশেষকৈ মোৰ নহৰুকেইটা পচন্দ হৈছিল। চ' তাকেই আৰু চাই আছিলোঁ যে কোনটো ল'ম। মিক্স কৰি কেইবাটাও ল'লোঁ। আৰু ইয়াৰ মেলাৰ ভিৰ চাওক কিমান মানুহ হৈ আছে। আৰু আমি যেতিয়া মেলাত আহিছিলোঁ তেতিয়া কিন্তু কম মানুহ আছিল, কিন্তু এতিয়া বহুত বেছি হৈছে। আৰু এয়া চাওক, আইচক্ৰীম বনাই দি আছে কেনেকুৱা ষ্টাইলত। মিষ্টাৰৰ কিবা কিবি বস্তু চাই আছে আৰু বহুত গলি গলি টাইপৰ দোকানকেইটা। চ' কনফিউজ হৈ যায় যে মানে কোনফালেদি সোমালোঁ আৰু কোনফালেদি ওলালোঁ। আৰু মিষ্টাৰ আৰু মই দুজনে কৈ আছোঁ যে যিকেইটা দোকান আছে সবকেইটাই চাই যাম। আৰু তাকে চাই আছোঁ। আৰু এইফালেও বেলেগকৈ এখন এক্সপ' নিচিনাকৈ বনাই দিছে। এইখন আমি ফাৰ্ষ্টত চোৱা নাছিলোঁ, আৰু যিহেতু বহুত আগতে আমি আহিছোঁ, টাইমো আছে, চ' ভাবিলোঁ ভালকৈ চাইয়ে যাওঁ আৰু। চ' এনেকৈ চাই আছোঁ। আৰু এয়া চাওক, ম'মৰ এখন দোকান পাইছোঁ। এতিয়া ম'ম' খাই ল'ম। এয়া মিষ্টাৰে অৰ্ডাৰো দি দিলে। আৰু এয়া চাওক, বহুত টেষ্টি ম'ম' আছিল। মেয়নিজ আৰু লগতে জ্বলাৰ এটা চাটনি আৰু চচো দিছিল। খাই বহুত ভাল লাগিছিল, কাৰণ বহুত টেষ্টি আছিল। মেলাত গৈ যে ইমান টেষ্টি ম'ম' পাম মই ভবাই নাছিলোঁ। যিয়ে হওক, ম'ম'খিনি ভাল লাগিছে। ইয়াতে সৰু সৰু বাচ্চাবিলাকে পানীত খেলি আছে। তো আজিৰ ভিডিঅ'খিনি ইমানে। আপোনালোকক যদি ভিডিঅ'খন চাই ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আগন্তুক নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে কমেণ্ট কৰিব। আজিৰ কাৰণে